Hello friends, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আৰু আজি আপোনালোকলৈ লৈ আহিছো মই সুজিৰে বনোৱা লালমোহনৰ এটা খুবেই সহজ ৰেচিপি। আশা কৰো আপোনালোকে ভিডিওটো চাই ভাল পাব, কিন্তু আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাব, নহলে কোনোবা এটা স্টেপ যদি মিছ হৈ যায় তেতিয়া হলে হয়তো আপোনালোকে যেতিয়া ঘৰত বনাই খাব তেতিয়া হলে ইমান সোৱাদ নাপাব পাৰে বা ভাল নহব পাৰে। সেই কাৰণে ভিডিওটো শেষলৈকে চাব আৰু ঘৰত বনাই খাই চাব আৰু কেনেকুৱা পালে লাইক কমেন্ট কৰি জনাব, লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আৰু আগলৈ দি থকা ভিডিওবোৰ আপোনালোকে চাই থাকিব পাৰে। এতিয়া আহকচোন আমি ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমে মই এয়া এখন ননষ্টিক পেন ললো আৰু তাতে মই 1 কাপ পানী দিছো আৰু যেতিয়া পানীখিনি অলপ গৰম হ'ল তেতিয়া মই তাত 2 চামুচ ঘি দিলো। এয়া দেখিছে আপোনালোকে 2 চামুচ ঘি দি ঘিখিনি পানীত গলিবলৈ দিম প্ৰথমে। আৰু এয়া যেতিয়া ঘিখিনি গলিলে তেতিয়া মই ইয়াত 200 গ্ৰাম সুজি দিছো। আপোনালোকে লালমোহন কিমান বনাই সেই অনুপাতে নিজৰ ইচ্ছা অনুসৰি সুজি দিব। আৰু এইখিনি দিয়াৰ পাছত মই এনেদৰে হেতাৰে কম জুইত লাহে লাহে লৰাই থাকিম যাতে সুজিখিনি ধুনীয়াকৈ কোমল হৈ যায় পানীত। আৰু এয়া চাওক এনেদৰে লৰাই থাকিব লাগিব অলপ সময় কম জুইত। আৰু যেতিয়াই সুজিখিনি পেনখনৰ পৰা এৰি আহিব তেতিয়াই গেছটো অফ কৰি দিম। আৰু এতিয়া মই আন এটা বউলত সেই সুজিখিনি ট্ৰান্সফাৰ কৰিলো আৰু ঠাণ্ডা হ'ব দিলো। আৰু ঠাণ্ডা হোৱাৰ পাছত মই ইয়াত 1.5 কাপ পাউডাৰ গাখীৰ এড কৰিছো। 1 কাপ দিলো, এয়া আধা কাপ পাউডাৰ গাখীৰ দিলো আৰু আধা চামুচ বেকিং পাউডাৰ দিলো। আৰু দিয়াৰ পাছত গোটেই মিশ্ৰণটো মই খুব ভালকৈ মুঠিম। গোটেইখিনি ইনগ্ৰেডিয়েন্টছে খুব ভালকৈ মুঠিব লাগিব যাতে খুব ধুনীয়াকৈ মিলি যায়। আটা মৰাৰ দৰে এনেকৈ হাতেৰে মুঠিব লাগিব। এয়া চাওক মোৰ মঠা হৈ গ'ল। এতিয়া মই হাতত অকণমান তেল সানি ললো আৰু তাৰ পৰা অকণমানকৈ লৈ এনেদৰে হাতেৰে ৰাউণ্ড শেপ দিলো। এয়া চাওক এনেধৰণে খুব ভালকৈ গোল কৰি বনাই ল'ব। এয়া মোৰ গোটেইখিনি বনোৱা হৈ গ'ল। এয়া মই বনাই ৰাখি থলো গোটেইখিনি। আৰু এতিয়া মই আন এখন পেনত এয়া 1.5 কাপ পানী দিছো। এয়া দেখিছে আৰু পানীখিনি গৰম হ'ব দিছো 1.5 কাপ পানী দি। তাতে মই 2 কাপ চেনি দিছো আৰু দি চেনিখিনি মই এনেকৈ অকণমান সময় লৰাই দি সেই পানীখিনিত গলিবলৈ দিম যাতে সুগাৰ চিৰাপটো হৈ যায়। আৰু সুগাৰ চিৰাপখিনি সিফালে বহাই দিছো আৰু আনফালে এয়া মই আন এটা পাত্ৰত এয়া তেল গৰম হ'ব দিছো আৰু সেই গৰম তেলত মই বনাই থোৱা সেই সুজিৰ বলবোৰ ৰঙা হোৱালৈকে ভাজিম। জুইটো প্ৰথমে খুব বেছিকৈ নিদিব নহ'লে ৰঙা হৈ আহিব। মিডিয়াম ফ্লেমত দি এনেদৰে ডিপ ফ্ৰাই কৰিব লাগিব বলকেইটা। খুব লাহে লাহে ভাজিব চাব যাতে ভাগি নাযায়। আৰু গোটেই বলকেইটা খুব ধুনীয়াকৈ ব্ৰাউন কালাৰ হোৱালৈকে ভাজিব লাগিব। জুইটো বঢ়াই নিদিব নহ'লে ভিতৰত কেঁচা হৈ থাকিব আৰু বাহিৰে ৰঙা হৈ যাব। গতিকে মিডিয়াম ফ্লেমত এনেকৈ লৰাই থাকিব আৰু কণ্টিনিউৱাছলি লৰাই থাকিব হেতাৰে আৰু এনেদৰে ভাজিব লাগিব অলপ সময়। এয়া চাওক বলখিনি লাহে লাহে অলপ ৰঙচুৱা হ'বলৈ ধৰিছে, কিন্তু এতিয়াই নমাবৰ হোৱা নাই যিহেতু ভিতৰত কেঁচা হৈ থাকিব। আৰু এয়া ধুনীয়াকৈ ফুলিও আহিছে আৰু ৰংটো খুব ধুনীয়া হৈ আহিছে। আৰু যেতিয়াই ফুলি ওপৰলৈ উঠি আহিব এয়া চাওক তেতিয়া এইখিনি ছাইড কৰি ৰাখি থ'ম। আৰু এতিয়া মই সেই বনাই থোৱা সুগাৰ চিৰাপত সেই ভাজি ৰখা বলখিনি দি দিলোঁ আৰু এয়া অলপ দিলোঁ। গোটেইখিনি বল মই ইয়াত দিম আৰু দি 5 মিনিটমান সময় এনেদৰে গোটেইখিনি সুগাৰ চিৰাপত উতলাব লাগিব। আৰু এনেদৰে 3-4 ঘণ্টা ঢাকি আমি ৰাখি থৈ দিম যাতে সুগাৰ চিৰাপখিনি ভিতৰলৈ সোমাই যায়। এয়া দেখিলে মোৰ সুজি লালমোহন হৈ গ'ল। যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ আহোঁ। থেংক ইউ।